নমস্কাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ যুৱ শাখাৰ সভাপতি হৈ মই আজি আমাৰ 6th ফাউণ্ডেশ্যন ডে তথা আমাৰ প্ৰতিষ্ঠা দিন উপলক্ষে মই আমাৰ সমগ্ৰ বিটিআৰবাসীক আমাৰ দলৰ হৈ পেলাই মই আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু আমাৰ UPPL দলৰ যিমানবিলাক কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ আছে সক্ৰিয় কৰ্মীসকল আছে সকলোকে মই যুৱ শাখাৰ সভাপতি হৈ পেলাই আজি আমাৰ 6th ফাউণ্ডেশ্যন ডে তথা আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই সকলোকে মই আন্তৰিক শুভেচ্ছা যাচিছোঁ 2015 চনৰ 5 আগষ্টত আমি আমাৰ UPPL দলখন দতমা ৰংজাচালিত আমি এইটো গঠন কৰিছিলোঁ আৰু আমি যি এটা লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই এই দলখন আমি গঠন কৰিছিলোঁ আমি আশা কৰিছোঁ যেহেতু আমি ৰাইজৰ সহায় আৰু সহযোগিতা লৈ পেলাই এতিয়া বৰ্তমান আমি BTCত আমি চৰকাৰ চলাই আছোঁ তো আমি আশা কৰিছোঁ আমি যি এটা লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই এই UPPL দল ৰাজনৈতিক দলখন আমি গঠন কৰিছিলোঁ যে এটা নিশা আৰু দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰা আৰু ৰাইজৰ যে ৰাজনৈতিক অধিকাৰ এই অধিকাৰবিলাক যাতে ৰাইজে সাব্যস্ত কৰিব পাৰে বা ৰাইজক আমি ৰক্ষণাবেক্ষণ দিয়া ৰাইজক আমি নিৰাপত্তা দিয়া বা আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ মাজত আমি কেনেকৈ আমি শান্তিটো প্ৰতিষ্ঠা কৰিব পাৰোঁ বা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কেনেকৈ আগবাঢ়িব পাৰোঁ তেনেকুৱা আমি কেইটামান হট উদ্দেশ্য লৈ পেলাই আমি এই ৰাজনৈতিক দলখন আমি গঠন কৰিছিলোঁ আৰু আমি আশা কৰিছোঁ আমি যি লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই 2015 চনৰ 5 তাৰিখ আগষ্টত এই UPPL ৰাজনৈতিক দলটো আমি গঠন কৰিছিলোঁ আমাৰ দৃঢ় বিশ্বাস যে আহি থকা দিনবোৰত আমি UPPL দলত থাকি পেলাই বা UPPL দলে আমাৰ ৰাইজৰ হৈ পেলাই কাম কৰি যাব এইটো মই আশা কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে আমাৰ BTCৰ যিজন এতিয়া আমাৰ BTC প্ৰধান তথা আমাৰ BTC চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি অনাগত দিনত এটা নিকা আৰু দুৰ্নীতি মুক্ত চৰকাৰখন আমি পাব কাৰণে সক্ষম হ'ম এইটো আমি আশা কৰিছোঁ আৰু মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যাতে আমি সকলোৱে আমি চৰকাৰখনক আমি সহযোগ দিয়ে যাতে আমি ইয়াত শান্তিটো প্ৰতিষ্ঠা কৰিব পাৰোঁ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি আগবাঢ়িব পাৰোঁ আৰু অনাগত দিনত আমি আমাৰ বিটিআৰখন আন ৰাইজৰ নিচিনা আমি উন্নত কৰিব পাৰোঁ আৰু ইয়াত আমি সকলো দিশত যাতে আমি ডেভেলপ হ'ব পাৰোঁ এইটো মই কামনা কৰিছোঁ আৰু আজি যেহেতু আমি প্ৰতিষ্ঠা দিব আজি আমি আমাৰ প্ৰতিখন জিলাত আমি এইটো আজি অবজাৰ্ভ কৰিছোঁ তো মই যুৱ শাখাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হৈ পেলাই আমাৰ দলৰ সকলো সক্ৰিয় কৰ্মীসকলক মই আহ্বান কৰিব বিচাৰিছোঁ যাতে আমি সকলোৱে নিষ্ঠাবান হৈ পেলাই কাম কৰি যায় আৰু ৰাইজৰ আশা আকাংক্ষাটো আমি পূৰণ কৰিব পাৰে
তো এইখিনি মই আশা ৰাখিছোঁ আৰু আজিৰ প্ৰতিষ্ঠা দিৱস দিনা মই সকলোকে মই আন্তৰিক শুভেচ্ছা যাচিছোঁ। নমস্কাৰ।